Hello guys, স্বাগতম জানাইছো পুনৰ এটা নতুন minivlog। তো এতিয়া মাধৱবাৰ গাড়ী থি ৰাওনা হলো টিউচনত যাব আৰু এনেদৰে আহি পালো এতিয়া টিউচন। A few moments later. আৰু এতিয়া টিউচন কৰি ৰাওনা হলো ঘৰলৈ। তো এতিয়া টিউচনৰ পৰা আহি আমি কেইটা আমাৰ ওচৰৰ বিয়াখনলৈ বিয়া চিয়া খাই যাবলৈ ওলাইছো এতিয়া খেলা চাবলৈ। ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলো যে আমাৰ ইয়াত ফুটবল খেল অনুষ্ঠিত হৈছিল তাকে চাবৰ বাবে আহিছো। ইয়াত মানে আজি ৰাতিপুৱাৰ পৰা খেলা চলি আছে। মনত পৰে কেতিয়াবা মিঠা মিঠা লৰালিৰ সেই কাহিনী। আজিৰ লাষ্ট খেলখনত আমাৰ গাঁৱৰ টিম এটাও আছে আৰু খেলখনৰ লাষ্টত চলিল পেনাল্টি আৰু শেষত আমাৰ গাঁৱৰ টিমটোৱে জয় হ'ল। এনেদৰে খেলা চেলা চাই মই ৰাওনা হলো ঘৰলৈ। তাৰ পিছত যাইছিলো আমাৰ ওচৰত এখন দদিমথন চাব। তাৰ পিছত এনেদৰে দদিমথন চাই মই হলো ঘৰত। তোমাৰো এনেদৰে আজি মোক শেষ কৰি যদি চাই ভাল লাগে এটা কৰি যদি এখন ফলো কৰা ফলো কৰি আৰু লগতে ভিডিঅ' চাই কেনে বেলেগ কমেণ্ট কৰি জনাব আৰু যদি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তোৰা যদি মানে আছিল